ঘৰত কোন আছে? ঘৰত কোন আছে? কোন? ওলাই আহকচোন। এইয়া এই উৰ্মিলা নামৰ চিঠি এখন বহুত দিনৰ আগতে আহিছিল। মোৰ দিওঁতে পলমেই হ'ল। এইখন লওক আৰু ইয়াত এটা চহী কৰি দিয়ক। এইটো লওক, এইখিনিতে চহীটো। বাছ হ'ব, আহোঁ। অভিমান কৰি নাথাকিবা মৰম। তোমাক মোবাইলটো দিয়াৰ পিছতেই আকৌ কেনা লাগিল। এতিয়া আমাক য'ত ডিউটি দিছে তাত কথা পাতিব নোৱাৰি। তোমালৈ মোৰ বৰ মনত পৰিছে। ভাল খবৰটো কি জানা? আৰু 15 দিনৰ পিছত মই ছুটি পাম।